নমস্কাৰ মই আজি আপোনাৰ মনৰ এটা এনেকুৱা কথা ক'ব গৈ আছো যেটো কথা জানিলে আপোনাৰ বিভিন্ন ধৰণৰ সমস্যা যেনে টোপনিৰ সমস্যা আপোনাৰ এনজাইটি ডিপ্ৰেছন অৰ্থাৎ মানসিক বিভিন্ন ধৰণৰ ইনবেলেন্স আপুনি ঠিক কৰিব পাৰিব গতিকে এই কথাটো জানিবৰ কাৰণে আপুনি মোক গোটেই কথাখিনি খুব মন দি শুনিব এইটোতে আৰম্ভ কৰাৰ আগতে আপোনাৰ পৰা এটা কথা জানিব বিচাৰো যে আপুনি আটাইতকৈ কি খাই ভাল পায় তলত কমেন্ট কৰক কি খাই ভাল পায় মনৰ লগতে এইটো কানেকচন আছে জাস্ট আপুনি লিখক আপুনি কি খাই ভাল পায় যিকোনো বস্তু হ'ব পাৰে কিবা ফল হ'ব পাৰে কিবা ৰান্ধা বস্তু হ'ব পাৰে যিকোনো যেটো আপোনাৰ অত্যন্ত প্ৰিয় ওকে লিখিলে তলত লিখিলে খুব ভালকৈ বুজি পাব আচ্ছা এতিয়া আপুনি ইমাজিন কৰক যে আপোনাক এই খোৱা বস্তুটো দিছে এখন খুব ধুনীয়া থালত সজাই কিনে ইট মে বি এনিথিং যিকোনো বস্তু হ'ব পাৰে আপোনাক খোৱা বস্তুটো দিলে প্ৰথমতে আপুনি থালখন ভৰ্তি কৰি খালে বা কেইটামান বস্তু আপুনি খালে যদি আম হ'ব পাৰে চকলেট হ'ব পাৰে মিঠা বস্তু হ'ব পাৰে মিঠাই হ'ব পাৰে যিকোনো বস্তু হ'ব পাৰে আপুনি প্ৰথমবাৰ ধুনীয়াকৈ খালে সেকেন্ড টাইম যেতিয়া দিব আপোনালোকৰ কিছুমানে হয়তো খাব কিছুমানৰ হয়তো অশান্তি লাগিব আৰু নোৱাৰি আৰু বাস হৈ গ'ল এবাৰ খালো হৈ গ'ল কিন্তু আপুনি অত্যন্ত ভাল পায় খোৱা বস্তুটো দ্বিতীয়বাৰ বস্তু মানে দিলে আপুনি খাব নোৱাৰিব সেম বস্তু তৃতীয়বাৰ যদি আপোনাক দিয়ে কন্ডিশন যে এটো আপুনি পেক কৰিব নোৱাৰে জাস্ট আপুনি খাব লাগিব তো তৃতীয়বাৰ দিলে আপোনাৰ ইৰিটেশন হ'ব খং উঠিব সেই বস্তুটো কিন্তু আপোনাৰ অত্যন্ত প্ৰিয় আছিল কিন্তু তৃতীয়বাৰ দিলে আপোনাৰ খং উঠিব সেম বস্তু প্ৰথমবাৰ ইমান তৃপ্তি পাইছিলে লাষ্টবাৰ যদি আপোনাক খাব দিয়ে সেই মানুহজনৰ ওপৰতে আপোনাৰ খং উঠিব যোনে সেই দ্বিতীয়বাৰ দিব হয়তো কিছুমানে গালিও পাৰি দিব পাৰে এতিয়া আসল কথাটোলৈ আহিছো হেতু হৈছে আমাৰ লিমিটেশন অৰ্থাৎ আমাৰ ইন্দ্ৰিয়ৰ লিমিটেশন থাকে আমি যি খাওঁ আমাৰ পেটৰ এটা লিমিটেশন আছে তাৰ ওপৰত আমি খাব নোৱাৰো আমি যি শুনো আমি কিমানখিনি শুনো এটা নিৰ্দিষ্ট হাৰ্জ 20 হাৰ্জ আছিল চাগে 20 হাৰ্জৰ পৰা 20000 হাৰ্জৰ ভিতৰতহে আমি শুনা পাওঁ তাতকৈ ওপৰতো আমি শুনা নাপাওঁ বা তলৰ বস্তু আমি শুনা নাপাওঁ ঠিক তেনেকৈ আমি যেটো দেখো সূৰ্যটো আমি এটা সৰু বলৰ আকৃতি দেখো এখন থালৰ নিচিনাকৈ দেখো কিন্তু ইন জেনেৰেলটো হেতু নহয় সূৰ্যটো আমাৰ পৃথিৱীতকৈ বহু গুণে ডাঙৰ আৰু আকৃতিটো থালৰ নিচিনা নহয় অৰ্থাৎ আমাৰ ইন্দ্ৰিয়ৰ লিমিটেশন আছে আমাৰ শুনাৰ লিমিটেশন আছে আমাৰ খোৱাৰ লিমিটেশন আছে আমাৰ চোৱাৰ লিমিটেশন আছে আমাৰ ঘ্ৰাণ শক্তিৰ লিমিটেশন আছে ইত্যাদি আমাৰ ইন্দ্ৰিয়ৰ লিমিটেশন আছে এতিয়া ঠিক তেনেদৰে আমাৰ মনৰো লিমিটেশন থাকে অৰ্থাৎ আমাৰ মনত যদি আমি বিভিন্ন ধৰণৰ থট দিনটোত আমি দি থাকো কিছুমান অলাগতিয়াল থট অনবৰতে আমাৰ যোগাৰ হেতু এটা হৈছে যোগ চিত্ত বৃত্তি নিৰ্ধৰ অৰ্থাৎ আমাৰ চিত্তৰ যি চিত্ৰৰ বৃত্তি হৈছে ফ্লাকচুৱেশ্যন অফ মাইণ্ড বিভিন্ন ধৰণৰ মনত খেলিমেলি হয় হেতু ৰোধ কৰাটো হৈছে যোগ অৰ্থাৎ এতিয়া আপুনি যেতিয়া মনৰ বিভিন্ন ধৰণৰ থট বিলাক আপুনি কাম ডাউন কৰিব পাৰিব তেতিয়াই এই মই প্ৰথমতে যিটা সমস্যা কলো টোপনিৰ সমস্যা আপোনাৰ ডিপ্ৰেছন এনজাইটি মন খিংখিঙিয়া ইত্যাদি বিভিন্ন ধৰণৰ যি সমস্যা তাৰ পৰা আপুনি হাত হাৰিব পাৰিব এটা প্ৰশ্ন হল মনৰ লিমিটেশন আমি কেনেকৈ কৰিম প্ৰথম হৈছে নিয়মীয়া যোগাভ্যাস আপুনি যদি সদায় এটা নিয়ম কৰি এভৰিডে আপুনি নিয়মীয়াভাৱে যোগাভ্যাস কৰে তেতিয়া অটোমেটিক্যালি আপোনাৰ মাইণ্ডটো খুব ফোকাস হ'ব অলাগতিয়াল বস্তুবিলাক মানে সেকন্ডাৰী নিচিনাকৈ সেকিহে আপোনাৰ মনৰ ভিতৰত যাব অলাগতিয়াল বস্তুত আপোনাৰ মনটো লাগি নাথাকিব দ্বিতীয়টো হৈছে এট মেডিটেশন মই লাষ্ট ভিডিঅ'ত সোহম মেডিটেশনৰ বিষয়ে কৈছিলো সেই মেডিটেশন যদি আপোনালোকে কৰে তেতিয়াও আপোনাৰ মাইণ্ড যথেষ্ট ষ্টেবল হয় বিভিন্ন ধৰণৰ অলাগতিয়াল চিন্তাৰ পৰা আপুনি হাত হাৰিব পাৰিব তো এতিয়া দুটা অপচন এক আপুনি নিয়মীয়াভাৱে যোগাভ্যাস কৰি মনৰ এনেকুৱা ধৰণৰ সমস্যা আপুনি দূৰ কৰিব পাৰে দ্বিতীয়তে যদি ইমানখিনি কৰিব সময় নাই আপোনাৰ অকল সোহম মেডিটেশনটো কৰিব চেষ্টা কৰক কিন্তু সোহম মেডিটেশন কৰিবৰ কাৰণে অকমান শৰীৰৰ যদি আপুনি সূক্ষ্ম ব্যায়াম হওক বা দুই এটা আসন আৰু প্ৰাণায়াম যদি কৰি লয় তেতিয়া বেছি সুফল পায় এবাবে আপুনি যোগাভ্যাস কৰক আৰু এই এনেকুৱা ধৰণৰ মনৰ যিমানবিলাক সমস্যা আছে তাৰ পৰা আপুনি হাত হাৰি থাকিব পাৰে আৰু আমি মাজে মাজে ফ্ৰী সেশন দিও
আপুনি সেই ফ্ৰী ছেশ্যনতো আপুনি জইন কৰিব পাৰে তাৰ কাৰণে আপুনি ইয়াতে গৈ ৰেজিষ্টাৰ কৰিলে আমাৰ যি এটা স্পেচিয়েল য়োগা প্ৰগ্ৰেম আছে এই প্ৰগ্ৰেমত আপুনি জইন কৰিব পাৰে তাৰ কাৰণে আপুনি ইয়াতে গৈ ৰেজিষ্টাৰ কৰি থ'লে হ'ল তাৰপিছত আপোনাৰ তাত নিৰ্দিষ্ট সময়ত যেতিয়া আমাৰ ছেশ্যন হয় তাৰ আগে আগে আপোনাৰ তাত মেছেজ যাব আৰু আপুনি তেনেকৈ এটেণ্ড কৰিব পাৰে সেইকাৰণে কওঁ য়োগা মিৰাকল নিয়মীয়াভাৱে আপুনি যোগাভ্যাস কৰক আৰু সুস্থ থাকক লগ পাম পিছৰ ভিডিঅ'ত তেতিয়ালৈ নমস্কাৰ